বিচিত্ৰ লীলা তেওঁ মায়াত আবদ্ধ আমি চতুবীৰ দেখুমাথো তমসাৰ ঘন বল। হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ বহিৰাজ্যত কেনেদৰে ভাও আখৰা চলি আছে তাৰে কিছু মুহূৰ্ত ভিডিঅ' যোগেদি দেখাবলৈ লৈ আহিলোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু শেষলৈকে চাই থাকিলে সকলোখিনি গম পাব। এয়া বাংগালোৰ নামঘৰৰ পৰিৱেশ। বাংগালোৰ নামঘৰৰ মাজমজিয়াত সকলোৱে মিলিজুলি এনেদৰে এতিয়া ভাও আখৰা কৰিব লৈছে আৰু ভাও আখৰাৰ আগৰ মুহূৰ্ত এয়া খোল তাল বাঁহী বজাই ভাৱৰীয়াসকলক আদৰণি। ভাওনা আখৰা আৰম্ভ হৈ গ'ল আৰু এইটো চাইডে ভাওনাৰ আখৰাৰ বাবে ভাৱৰীয়াসকল ওলাই আহিছে। তেওঁলোকে খোজত খোজ মিলাই আৰু যিহেতু ভাওনা বুলি ক'লে খোজত খোজটো মিলাবই লাগিব আৰু তেওঁলোকে খোজত খোজ মিলাই সুন্দৰভাৱে ওলাই আহিছে। একচুৱেলি এইপিনে প্ৰথমত যে দেখাই আছে মানে দাদাজন, এই দাদাজন তেওঁ শিকাইহে আছে, তেওঁ এইটো চৰিত্ৰত পাঠ কৰা নাই, বেলেগ এটা চৰিত্ৰত পাঠ কৰিছে আৰু তেওঁ মানে সকলোকে শিকাই আছে। আৰু আপোনালোকক জনাওঁ যে এই বৰ্তমান বাংগালোৰ নামঘৰৰ মাজমজিয়াত দেখিছে যে এইকেইজন ব্যক্তি মানে আৰু আছে, কিন্তু এতিয়া তেওঁলোক আহি আছে। অকণমান প্ৰথমৰ পৰিস্থিতি সেইকাৰণে কম মেম্বাৰ দেখিবলৈ পাইছে আপোনালোকে। ত' সকলোৱে নিজৰ নিজৰ কাম আছে আৰু তেওঁলোকে কামৰ পৰা অকণমান টাইম বিৰতি লৈ এনেদৰে আখৰাৰ বাবে আহে। চ' আপোনালোকক সকলোখিনিকে দেখাম পাছে পৰে, কিন্তু এতিয়া বেছি দেখাব পৰা নাই, কম মানুহ হৈ আছে। আৰু বহুতে বেছি ভাল লগা খবৰ যে অসমৰ বাহিৰত আমাৰ অসমৰ সংস্কৃতিখিনিক জীয়াই ৰাখিছে আৰু তেওঁলোকক পাই আমি বহুত বেছি সুখী হৈছোঁ। তেওঁলোকৰ প্ৰতিভা তেওঁলোকে দেখাইছে আৰু বহুত বেছি ভাল লাগিছে। অসমৰ বাহিৰৰ হেন জেগাত মানে বাংগালোৰ হেন জেগাত, যিটো জেগাত আমি আছোঁ বৰ্তমান, ময়ো আছোঁ বাংগালোৰত, আৰু এনেকুৱা এটা পৰিস্থিতি ইয়াত আমি যদি কৰ্ম নকৰিলে আমাৰ এমুঠি খাবলৈ নহয়। যিহেতু পানীকণো কিনিব লাগে, একো বস্তুৱে ইয়াত বিনামূলীয়াকৈ পোৱা নাযায়। থকা খোৱা সকলোখিনি পইচাৰ কাৰণে হয়। চ' পইচা অবিহনে একোৱেই নহয়। তথাপিও যে তেওঁলোকে ইমানখিনি ব্যস্ততাৰ মাজত তেওঁলোকৰ প্ৰতিদিনে 12 ঘণ্টা ডিউটি কৰাৰ পাছত তেওঁলোকে এনেদৰে আহি আৰু ভাও আখৰা কৰি ভাও এখন পাতিবৰ কাৰণে লৈছে। চ' আপোনালোকক মই জনাওঁ যে এই নামঘৰত বৰ্তমান ভাওনাখনত যিসকল মেম্বাৰ জড়িত আছে তেওঁলোক কিন্তু অসমৰ একেখন জিলাৰ বা একেখন গাঁৱৰ নহয়। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ মেম্বাৰ জড়িত আছে, কাৰণ 52জন মেম্বাৰ আছে আৰু 52খন জিলাৰ বুলি ক'লেও বেয়া নহয়। কোনোবা এখন জিলা দুজনো আছে বাৰু দেই, এইটো নহয় যে একেখন জিলাই যে এজনেই বুলি। চ' মানে বাংগালোৰত মানে যিসকল কৰ্মৰতে অসমৰ পৰা আহি বাহিৰত আছেহি তেওঁলোককে এই ভাওনাখনত এড কৰা হৈছে, কাৰণ যিসকলে মানে তেওঁলোকৰ প্ৰতিভা আছে আৰু প্ৰতিভাসকল সকলোৱে দেখাই গৈছে আৰু তেওঁলোকৰ প্ৰতিভাবিলাক দেখিবলৈ পাই আমি বহুত বেছি সুখী। আৰু লগতে আপোনালোককো নিমন্ত্ৰণ কৰিছোঁ বাংগালোৰ নামঘৰত অহা 24 ছেপ্টেম্বৰত ভাওনা পাতিব লৈছে। আপোনালোকে সকলোৱে আহিব সহপৰিয়ালে, যিসকল বৰ্তমান বাংগালোৰত আছে। যিসকল নাই তেওঁলোকক মই ভিডিঅ' যোগেদি দেখাম বাৰু। আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই থ'ব যাতে মোৰ সেই ভিডিঅ'টো আহিলে আপোনালোকে দেখিবলৈ পায়। আমাৰ এই নামঘৰটোৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালোৰ নামঘৰ আৰু এই নামঘৰটো প্ৰতিষ্ঠা কৰা প্ৰায় 5 বছৰ কমপ্লিট হৈ গ'ল আৰু 5 বছৰৰ ভিতৰত 3খনকৈ ভাওনা পাতিবলৈ সকলোৱে সক্ষম হৈছে। অলৰেডি আগত 2খন পাতি গ'ল আৰু এই 3 নম্বৰখনৰ ভাওনা আখৰা চলি আছে আৰু আখৰা ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, লগতে আপোনাৰ ভাওনা ভিডিঅ' শ্বেয়াৰ কৰিম। আগৰ কেইখন ভাওনা মই চাবলৈ নাপালোঁ।